नमस्कार बंधु बान्धवी सकल আজি शनिबार হয় এতিয়া 2টা বাজি গল আজি ব্লগটো আৰম্ভ কৰোতে বহুতেই পলম হৈ গল পোন প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ কাতি বিহু হিয়া ভৰা শুভেচ্ছা জনাইছো সকলোৰে জীৱনটো ৰঙীন হৈ পৰক খুব সমৃদ্ধিৰে ভৰি পৰক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালো আৰু সমগ্ৰ পৃথিৱীত যেন কৰোনাই যি মহামাৰী তাণ্ডৱ চলাইছে সেই তাণ্ডৱ যেন অতি সোনকালে নিশেষ হৈ যায় তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো আজি ব্লগটোত মই আপোনালোকক গাঁৱলীয়া সমাজত কেনেকৈ বিহু পাতে তাকে দেখাম বুলি ভাবিছো আৰু লগতে কেইজনমান কাপোৰ দেখাম তেতিয়াহলে বলকচোন ভিডিওটো আৰম্ভ কৰো প্ৰথমে মই আপোনালোকৰ আগত এই কাপোৰযোৰ দেখাবলৈ আহিছো এইযোৰ পাট সূতাৰ কাপোৰ হয় ইয়াত দিশটো পাট আছে বাণীটো মিছ আছিলে কি সূতা মই পাহৰিলো মোৰ ঠিক মনত নাই এইযোৰ গোটেইজোতে গুণা কাম কৰা আছে আৰু ইয়াত ভাটৰ ৰং আৰু নেভি ব্লু কাম কৰা আছে এটো সাইড পটি হয় এইখিনি আচলখিনি আৰু গোটেই কাপোৰজোৰতে এনেকুৱা ধৰণৰ ফুল আছে মাছটো এনে ধৰণে ফুল আছে এইখিনি ফ্ৰন্টত আহিব এনে ধৰণে মই সাইডত পিন্ধি দেখাই দিছো কাপোৰযোৰ আপোনালোকে চাব পাৰে আৰু এই কাপোৰযোৰ মই ফালকুছিৰ পৰা আনাইছিলো বৰজনী হতুৱাই কাপোৰযোৰ খুবেই ভাল লাগে আপোনালোকে ইয়াত দোকানত পাই যাব কিন্তু দোকানৰ পৰা কিনোতে অলপ চাই চিতি কিনিব কাৰণ দোকানত বিভিন্ন ধৰণৰ ফুটাৰ কাপোৰ থাকে সেইবাবে অলপ চাই চিতি ল'ব আৰু এই কাপোৰযোৰৰ এখন মেখেলা হয় মেখেলাখনতো ঠিক একে ধৰণৰে ফুল আছে এনে ধৰণৰে এনেকুৱা ধৰণৰ কাপোৰবোৰ আজিকালি খুবেই ওলাইছে আৰু পিন্ধিবলৈও ভাল হয় বিয়া সভাহে গলো এইবোৰে চলে আজিকালি কাৰণ পাট কাপোৰবোৰ পিন্ধি গলে বেয়া হৈ যায় সেইবাবে এনেকুৱা ধৰণৰ কাপোৰবোৰ পিন্ধি গলে বেয়া হৈ গলেও ইমান গাত নালাগে আৰু কম দামতে বহুত ষ্টেণ্ডাৰ্ড আৰু ভালকৈ পিন্ধিব পাৰি সেইবাবে এনে ধৰণৰ কাপোৰবোৰ আজিকালি বহুতে ওলাইছে এইটো ব্লাউজটো হয় মই ব্লাউজটো এনে ধৰণৰে ডিজাইন দি এনে ধৰণে চিলাইছো ব্লাউজটো এটো সাইড পটি হয় আৰু ডিটেইলটো এনে ধৰণে ফুল আছে 2 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ কেঁচা পাটৰ কাপোৰ হয় ইয়াত আপোনাৰ কেছপটীয়া আৰু গুণা কাম কৰা আছে কাপোৰযোৰ খুবেই মৰম লগা আৰু কাপোৰযোৰ খুব সফট হয় কিছুমান কাপোৰ আছে এনেকুৱা ধৰণৰ কাপোৰবোৰ পিন্ধিলে থৰঙা হৈ থাকে আৰু মানুহজনী বহুত শকত লাগে কিন্তু এইযোৰ তেনেকুৱা নহয় এই কাপোৰযোৰ বহুত সফট হয় চাও বহুত সফট হয় কাপোৰযোৰ এইটো সাইড পটি আছে এইটো বগা কালাৰ হয় আৰু ইয়াৰ মাজত বুটা কাম কৰা আছে এনে ধৰণে এই কাপোৰযোৰ আপোনালোকে নামে হকামে বা পূজাৰ সময়ত খৰাই দিবলৈ যাওঁতেও পিন্ধিব পাৰে খুব ধুনীয়া হয় কাপোৰযোৰ এখন মেখেলা হয় মেখেলাখনতো একে ধৰণৰে মাজত এনেদৰে বুটা কাম কৰা আছে এইযোৰ মই ফালকুছিৰ পৰা আনিছিলো 3 নম্বৰ কাপোৰযোৰ হৈছে এইযোৰ মই যোৱাটো ব্লগত দেখাইছিলো এই কাপোৰযোৰ এখন চাদৰ হয় কাপোৰযোৰ ৰত্নাকৰ কাপোৰ খুব কম দামতে পালো আৰু ভাল লাগিলে সেইবাবে ললো এখন চাদৰ হয় চাদৰখনত ফেব্ৰিকৰ কাম কৰা আছে আৰু এটো সাইড পটি হয় এইযোৰ খুব সফট হয় কাপোৰযোৰ আৰু এই চাদৰখন আপোনালোকে পাট মুগা যিকোনো মেখেলাৰ লগতে পিন্ধিব পাৰে ভাল হয় কাপোৰযোৰ আজিকালি সকলোৱে পিন্ধা দেখিছে এযোৰ সকলোৱে পিন্ধি ফুৰে আৰু এইখন ইয়াৰ মেখেলা হয় মেখেলাখন খুব মৰম লাগিছে ৰঙা আছে আৰু তাত গোল্ডেন কালাৰ ফেব্ৰিক কৰা সেইবাবে কালাৰটো খুব ভাল লাগিছে আৰু এইটো ইয়াৰ ব্লাউজ হয় ব্লাউজ পিচটো ইমান ভাল নহয় সেইবাবে মই নিচিলালো ইয়াৰ লগত মই বেলেগ ব্লাউজ লৈ পিন্ধিম ইমান ভাল নহয় কাপোৰটো গৰম লাগে সেইবাবে মই নিচিলালো এইটো আজি দেখাবলগীয়া কাপোৰ এই কিজোৰে আছিলে
আপোনালোকে কমেণ্ট কৰি জনাব কাপোৰ কেইযোৰ কেনে পালোঁ। আজি মই আমাৰ গাঁৱলীয়া সমাজত কাতি বিহু কেনেকৈ উদযাপন কৰে তাকেই থুলমূলকৈ দেখাম বুলি ভাবিছোঁ। বিহুৰ চোতালতে আমাৰ গাঁৱৰ ঘৰে ঘৰে তুলসীৰে তলে তলে মৃগ পহু চৰে, তাকে দেখি আমাৰ আইতাই লখিমী আদৰে, তাকে দেখি আমাৰ আইতাই লখিমী আদৰে। কাতি বিহুৰ চোতালতে আমাৰ গাঁৱৰ ঘৰে ঘৰে তুলসীৰে তলে তলে মৃগ পহু চৰে, তাকে দেখি আমাৰ আইতাই লখিমী আদৰে। পুনৰবাৰ পৰিয়ালৰ সকলোলৈকে কাতি বিহু হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। পথাৰ ধান শস্যৰে ঘৰৰ ভঁৰাল ভৰপূৰ হওক, সন্ধিয়া বন্তি গছিৰে চৌদিশ পোহৰাই তোলক। সমগ্ৰ পৃথিৱীত কৰোণাই যি মহামাৰী তাণ্ডৱ চলাইছে, সেই তাণ্ডৱ যেন অতি সোনকালে নিঃশেষ হৈ যায় তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ। আৰু সদায় কোৱাৰ দৰে আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনসমূহ সহজতে পাই যায়। তেতিয়াহ'লে আজিলৈ এৰিছোঁ, ধন্যবাদ।